নতুন পৃষ্ঠাৰ আৰম্ভণি। বন্ধুসকল, আপোনালোকৰ জীৱনত বৰ্তমান এতিয়া যিটো চলি আছে তাৰ ওপৰত ভিত্তি কৰি সৰু ষ্টৰী এটা লৈ আছো। আপোনালোকৰ বৰ্তমান জীৱনত এতিয়া কি চলি আছে? বহুত ল'ৰা ছোৱালীয়ে ফিজিকেল দিলে আসাম পুলিচৰ আৰু ৰিটেন দিব নাপালে, অকণমান কম নাম্বাৰ পোৱাৰ কাৰণে ৰিটেন দিব নাপালে। সেইকাৰণে মানে বহুত ল'ৰা ছোৱালী মনটো ভাগি পৰিছে, মন বেয়া লাগি আছে। আৰু এতিয়া ৰিটেন এক্সাম হ'ল, ৰিটেন এক্সামত এতিয়া আপোনালোকে কিমান নাম্বাৰ পায় তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ লিষ্ট মাৰিব আৰু ভাইবা দিবলৈ কিছুমানে নাপাব। তাৰ কাৰণে কিছুমান ল'ৰা ছোৱালী মন বেয়া লাগিব, মানে অভিয়াছলি মনটো বেয়া লাগিবই, কাৰণ বহুত বেছি কষ্ট কৰিছিলে। একো নাই, পাছ ফেইল আছে, গতিকে এক্সামটো কিয় পাতিছে? পাছ ফেইলৰ কাৰণে পাতিছে। গতিকে যিবিলাক ল'ৰাই বেছি কষ্ট কৰিছিলে সেইবিলাক ল'ৰা ছোৱালীয়ে মানে এতিয়া ভাইবা দিবলৈ পাব, আৰু তাতো এতিয়া ভাইবাৰটো অগহ্যাটো বাচিব। গতিকে আপোনালোকে এটাই কৈছো, আপোনালোকে ভাগি নপৰিব। তাৰ ওপৰতে ষ্টৰীটো লৈ আছো। গতিকে এতিয়া ষ্টৰীটোকে আৰম্ভ কৰোঁ। ৰাহুল এজন সাধাৰণ গাঁৱৰ ল'ৰা। পঢ়াত বিশেষ ভাল নহ'লেও তেওঁৰ এটা বিশেষ আশা আছিল, এদিন মই নিজৰ জীৱন সলনি কৰিম বুলি। তেনেকৈ ৰাহুলৰ দৰে আপোনালোকৰো আশা লাগিব, এদিন মই নিজৰ জীৱন সলনি কৰিম বুলি। যোৱা বছৰ পৰীক্ষাত ৰাহুলে অকণমান নম্বৰৰ কাৰণে বিফল হ'ল, আৰু গাঁৱৰ মানুহে ৰাহুলক কৈছে, তই একো কৰিব নোৱাৰ, এনেই সময় নষ্ট কৰি আছ, বেলেগ কাম কৰ। এইবোৰ কথাই ৰাহুলৰ অন্তৰত বহুত দুখ দিলে। এদিন ৰাহুলে নৈৰ পাৰত বহি আছিল আৰু বহুত দুখত আকাশলৈ চাই আছিল। এজন বৃদ্ধ মানুহ আহিলে আৰু ৰাহুলক সুধিলে, কিহে ল'ৰা, কিয় তই এনেধৰণে দুখী? তেতিয়া ৰাহুলে ক'লে, সকলো কথা মানে বৃদ্ধজনক খুলি পিনে ক'লে, বিফলতাৰ কথা, লাজৰ কথা আৰু মানুহবোৰৰ কথা। বৃদ্ধজনে মিচিকে হাঁহি ক'লে, বোপাই, তই জাননে নদীৰ সোঁত কেতিয়াবা পাছলৈ বয়নে? কেতিয়াও নবয়। নদীয়ে জানে আগবাঢ়ি যোৱা মানেই জীৱন। তইও আগবাঢ়ি যা, কেতিয়াবা পৰিবি, আকৌ উঠিব লাগিব, কেতিয়াবা পৰিবি, আকৌ উঠিব লাগিব। উঠাবলৈ তোমাক কোনো নাহে, মাত্ৰ ডাউন দিব লাগিব। কিছুমান বস্তু হেৰাই যোৱা মানে শেষ নহয়, আকৌ নতুন পৃষ্ঠাৰ আৰম্ভণি। বোপাই, আকৌ নতুন পৃষ্ঠাৰ আৰম্ভণি। এই কথাষাৰ ৰাহুলৰ মাজত বহুত প্ৰেৰণা জগালে। ৰাহুলে সুধিলে, সেই নতুন পৃষ্ঠা ক'ত পায়? বৃদ্ধজনে মিচিকে হাঁহি পিনে ক'লে, তোৰ মনৰ ভিতৰত পায় বোপাই, তোৰ মনৰ ভিতৰত পায়। যেতিয়া মনটো স্থিৰ কৰিবি মই আকৌ আৰম্ভ কৰিম বুলি, তেতিয়াই সেই পৃষ্ঠাৰ নতুন আৰম্ভণি হয়। বন্ধুসকল, কাহিনীটোৰ দ্বাৰা আপোনালোকক এইটোৱে বুজাব বিচাৰিছো যে আপোনালোকে আকৌ নতুন পৃষ্ঠা আৰম্ভ কৰক, আকৌ ৰিষ্টাৰ্ট কৰক। বৃদ্ধ মানুহজনে কৈছিলে নহয়, শেষ মানে শেষ নহয়, শেষ মানে হৈছে আকৌ নতুনৰ আৰম্ভণি। আকৌ বৃদ্ধ মানুহজনে কি বুলি কৈছিলে? নদীৰ সোঁত সদায় আগলৈ বয়, পিছলৈ কেতিয়াও নবয়। গতিকে আমাৰ জীৱনটো আগলৈ যোৱা মানে আমি আগুৱাই যোৱা। আমি যদি থমকি ৰওঁ তাত মই কৰিব নোৱাৰো বুলি, তেন্তে আমি কেতিয়াও কৰিব নোৱাৰো। আৰু আমি যদি ধৈৰ্য ধৰি আগুৱাই যাওঁ তেন্তে আমি সদায় কৰিব পাৰিম, সেইটো কাম কৰিব পাৰিম। আপুনি যিটোৱে কৰিম বুলি ভাবিছে আপুনি কৰিব পাৰিব, কিন্তু আপোনালোকৰ ধৈৰ্য লাগিব। ধৈৰ্যটো মেইন। আমি যদি ধৈৰ্য ধৰি আগুৱাই যাওঁ, আপুনি যিটো কামেই কৰিম বুলি ভাবিছে আপুনি সেইটো কামেই কৰিব পাৰিব, আৰু আপুনি ছাকচেছো হ'ব, কিন্তু আপোনাৰ ধৈৰ্যটো লাগিব। মই কৰিব পৰাই নাইচোন, মোৰ লগৰজন বহুত আগুৱাই গ'লচোন, তেনেকে যদি ভাবে, তেনেকে ভবাটো আপোনালোকৰ ঠিকেই কথা। মোৰ লগৰজন বহুত আগুৱাই গ'ল, কাৰণ সি বহুত বেছি কষ্ট কৰি গৈছে, সি কেতিয়াও থমকি ৰোৱা নাই, সি ৰখি যোৱা নাই, সি পৰিছে উঠিছে, পৰিছে উঠিছে, তেনেকৈ সি আগুৱাই গৈ আছে। তেনেকৈ আপুনি নিজৰ ক্ষেত্ৰতো ভাবিব লাগিব। গতিকে মই এইবাৰ পৰিছোঁ, আকৌ উঠিম, তেনেকৈ আপোনালোকে চিন্তা কৰিব লাগিব। চিন্তা ভাৱনা আপোনালোকৰ তেনেকুৱা হ'ব লাগিব, তেতিয়াহে আপুনি জীৱনত আগুৱাই যাব পাৰিব। আৰু সকলোকে কৈছোঁ, আপোনালোকে যদি এক্সাম যদি আপোনালোকৰ বেয়া হৈছে বা ফিজিকেল বেয়া হৈছে, আপোনালোকে আকৌ ষ্টাৰ্ট কৰক, সেইটোকে কৈছোঁ আপোনালোকক। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে? তেন্তে আজিলৈ বাই, জয় আই অসম।